ডক্টৰক দেখাইছা নাই? দেখাইছে তই কিবা কবি মই অকলশৰীয়া মানে নালাগে নালাগে ককাইদেউ, মই পাৰিম। আৰু জন্মৰ পৰাই সংগ্ৰামেই কৰি আহিছোঁ। আৰু মানুহৰ জীৱনত ধুমুহা আহে, কিন্তু মই জানো এই ধুমুহা ইমান চিৰস্থায়ী নহয়। গতিকে আপুনি মোক লৈ ইমান চিন্তা কৰিব নালাগে ককাইদেউ। পইচাটো মোৰ লাগিবই আৰু এই কাপোৰখিনি কাট ৰমলা মই মাৰি দিম নেকি অলপ হেণ্ডেল দম ক'লা নালাগে ককাইদেউ, আপুনি ইয়াৰ পৰা যাওকচোন। গৰম কৰি খাব মই হ'বলৈ দম নাচাব যাব লাগিব। ক'ত যাব পাৰিবি তুমি মৰি পৰিছোন কিন্তু চুপ নুঠিবা বহা অঁ আঁঠু কাঢ়ি খাই এনেকৈ যোৱা অঁ যোৱা অঁ গুড কি হৈছে দাদা আমাকে ভালো পাইছ দাদা একো কৰা নাই দাদা কথা বলবাইছ কালি বিচাৰ হবাই লাগব আপুনি জানে নে ইহঁতে কি কাম কৰিছে বিচাৰ হবাই লাগব ইহঁতক এনেকৈ কিয় মাৰধৰ কৰিছে দাদা আমি একো কৰা নাছিলো হ'ব তহঁতে যা আমাক বিচাৰ লাগে বিচাৰ লাগব কালি বিচাৰ হবাই লাগব বিচাৰ হ'ব আৰু আজি সন্ধিয়া মাইকত জনাই দিয়া হ'ব আৰু তেতিয়ালৈকে ইহঁতৰ ওপৰত যাতে তহঁতে কোনো অত্যাচাৰ নকৰ ঠিক আছে হ'ব যা কালি জন বিচাৰটো মই আপোনাৰ পৰা ছাত্ৰীৰ ফোন পাওঁ যা এতিয়াৰ পৰা তই সময়মতে খোৱা বোৱা কৰিবি আৰু গধুৰ বস্তু নাদাঙিবি। ডক্টৰক দেখাইছা নাই? দেখাইছে মই এতিয়া যাওঁ দে, মাজে মাজে আহি থাকিম। চাহ একাপ খাই যাওঁ নালাগে পানী এগিলাচটো দিয়া। পানী দিওঁ এতিয়া এইটো মাইটো পাই যাম এইটো কি কৈছিলে? পানী লোৱা খিনি কৰক মোক লগে লগে খবৰ দিবি। লৈ যা মই এতিয়া যাওঁ দে। Thirteen. তাতে ভাত থৈ দিয়া আছে খাই লওক
রোলিং অ্যাকশন অকণমান দেখা দেখা লাগছে ক'ত দেখিছোঁ ৰ সেইটোৱে নহয় নেকি এই জংঘলৰ মাজত যে ছোৱালী এটাৰ ভিডিঅ' ভাইৰেল হৈছে কলেজ ছোৱালীটাৰ লগত যিয়ে নহওক দে মালটো কিন্তু মজা আছিল দেই ফিগাৰটো মজা আছিল কিন্তু দেই মারা মারা অরিজিনাল ধান করে মারা কোন দিয়া গাড়ি কৰবাত কথা কবি নাকি পৰা ঐ বদমাছি কৰি মৰি থাকো নেকি দাঁত উলিয়াই থাকো তোমার হাতে মিলাম মই একো কৰা নাই মোক বিশ্বাস কৰ মই একো কৰা দিলো আৰু তই কি কৰিলি মই সঁচা কথা কৈছোঁ মই তই আজি মোৰ সপোনবোৰ মোৰে বহুত সমাধি পাতিলি অ তেনেকুৱা আহি গ'ল ঘৰটো ওই কিমান চেঞ্জ হইছো মই আত্মা পিছত দাড়ি চুলি কাটি যাইছে নাইস 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 দুনিয়া 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 এইটো লাগে মজা মজা মইতো শ্বৰ্টটোতকে BTS টো ভাল হৈছে বে শ্বৰ্টতকে ভাল হৈছে